এই মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। আপুনি এই মাহত বহুতো ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰাও এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। দশম গৃহত শনি মহাৰাজ নিজৰ ৰাশিত পঞ্চমগামী অৱস্থাত বিৰাজমান হ'ব, যি আপোনাক এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তি হিচাপে গঢ় দিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কেতু মহাৰাজ গোটেই মাহজুৰি পঞ্চম গৃহত বিৰাজমান হ'ব, যাৰ বাবে আপুনি শিক্ষাৰ ক্ষেত্ৰত উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই মাহটো পাৰিবাৰিক দিশৰ পৰা অনুকূল হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ'লে মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ'ব পাৰে, কিয়নো পঞ্চম গৃহত কেতু মহাৰাজৰ উপস্থিতিয়ে আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক বুজাপৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক দিশৰ ক্ষেত্ৰত এই মাহটোত পৰিস্থিতি অনুকূল হোৱাৰ এক প্ৰবল সম্ভাৱনা আছে। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও অনুকূল হোৱাৰ যোগ আছে। আপোনাৰ ৰাশি স্বামী শুক্ৰ মহাৰাজো চতুৰ্থ গৃহত স্থিত হ'ব আৰু শনিৰ দৃষ্টি তেওঁৰ ওপৰত পৰিব। কিন্তু মাজে মাজে আপুনি সামান্য স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে।